जाय मानसिया बेमारनि फैसा बोनानै जायो सोरबा रान्दिनि थाखा फैसाखौ रान्दि न'निफ्राय जायो न'खरनि मानसि पार्टिनि मानसि होनबानो मोनजायो बेखौ सोलायबोनाय जाबाय आरो सोलायबावनांगोन आरो बयनिफ्रायबो देरसिन बिबाना जादोंमोन मा बड'लेण्ड जेंना राजनैतिक भाबै जोंबो मदद होबोदों राजनैतिक भाबै आन्दोलनाव बाहागो लाबोदों गभर्नमेन्टजों सावरायनायनिफ्राय लानानै दाखालि सुक्तिसिम जों दंफाजोबो दिनै जे मोनसे बिटिआर सुक्ति जाबाय इउपिपिएल हान्जायाबो बाहाय राजनैतिक भाबै बाहागो लाबोनानै बे सोमावसारनायखौ गोख्रों खालामबोदोंमोन दा बिटिआर सुक्तिया दिनै बिराद गिदिर मोनसे सोलायनाय लाबोसिगोन जोंनि ओनसोलाव रायजो मोनाखै नंगौ नाथाय जाय जाय मुवाफोरखौ जाय जाय बेसादफोरखौ जाय जाय आयदाफोरखौ साबजेक्टफोरखौ जों बाहाय मोनदों बेफोरखौ गासिखौबो मावफुंजोबनानै लायोबा गाबोन आलादा रायजो थानाय माखासे रायजोफ्राबो जातिफ्राबो बुंगोन जे आलादा रायजो थासेयावबो जे जिनिसा जोंनाव गैया नोंसिनावसो दंजोबो होननानै बुंनो गोनां जागोन शिक्षा दीक्षार क्षेत्रत उन्नति স্বচ্ছতা শাসনের ক্ষেত্ৰত স্বচ্ছতা অনা আৰু গাঁও পৰ্যায়লৈকে গণতন্ত্ৰ সুনিশ্চিত কৰা আৰু সকলো জনগণৰ ৰাইজক চৰকাৰৰ আঁচনিৰ লগত অংশীদাৰী কৰা এই উদ্দেশ্যটো লৈ পেলাই ইউপিপিএল দলক জন্ম দিয়া হৈছিল আমাৰ উদ্দেশ্য আছিলে সেইকাৰণে দুৰ্নীতিৰ বিৰুদ্ধে এটা যুঁজ দিব আহিছোঁ বিভিন্ন সময়ত তাৰ কাৰণে আমি প্ৰতিবাদ আন্দোলন চৰকাৰৰ ওচৰলৈ গৈ তদন্ত দাবী কৰা আৰু মুক্ত দুৰ্নীতিমুক্ত এখন প্ৰশাসন প্ৰতিষ্ঠা কৰাৰ বাবে এটা আন্দোলন আমি কৰি আহিছোঁ আপোনালোকে এই আন্দোলনত সদায় আমাৰ লগত জড়িত হৈ পেলাই আমাক সহযোগিতা দিছে जोंखौ दाजेननाय समाव जोंनो मा थांखि होनाय जादोंमोन संबिधान मोनसे दानानै बे संबिधाना बुंदोंमोन जोंखौ जे बिटिसिआव सोलोंथाइनि जौगाखांनाय लाबोनांगौ लामा सामा जौगाखांनाय लाबोनांगौ आरो बेनिफ्राय रायजो राजानि गणतन्त्रआ गोख्रों जानांगौ गणतन्त्रआ गाव ओनसोलावबो गोख्रों जानांगौ आरो बेनिफ्राय रां जाख्ल'नाय दुर्नीतिनि हेंथायै जुजिनांगौ होननानै जोङो बिबान होदोंमोन आरो बेफोर गासै बिबानखौ मावफुंनो थांनानै इउनाइटेड पिपल्स पार्टिया सम सम सोमावसारबोदों दुर्नीतिनि हेंथायै रां जाख्ल'नायनि हेंथायै सोमावसारबोदों बेवहाय नोंथांमोना जेब्लायबो जोंखौ मदद होबोदों सोलोंथाइ बिथिङाव जौगाखांनायनि थाखाय मा मा खामानि मावनांगौ गाव ओनसोलनि गणतन्त्रखौ गोख्रों खालामनो थाखाय ग्राम सभानि गेजेरजों सरकारा रायलायनानै डेभेलपमेन्टनि आसनि लानांगौ बेफोर बाथ्राफोरखौ जोङो बुंबोबाय थादोंमोन सोमावसारबोबाय थादोंमोन आटाइतকৈ उल्लेखनीय বিষয় যোৱা 15 বছৰ বিটিসি প্ৰশাসন এটা দলৰ হাততে আছে ক্ষমতা সেই বিপিএফ দলৰ অধীনত 15 বছৰত কোনো স্বচ্ছতা নাছিল নিকা নাছিল ব্যৱস্থাৰ পৰিৱৰ্তন হোৱা নাছিল যেতিয়া 2015 চনত আমাৰ ইউপিপিএল দল জন্ম হ'ল 7জন এমএলএ ইউপিপিএলৰ হৈ পেলাই কাউন্সিলৰ ভিতৰত কাম কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া উল্লেখনীয়ভাৱে কেইটামান দিশত বৃহৎ পৰিৱৰ্তন অহাটো আমি দেখিবলৈ পাইছোঁ এটা হ'ল গাঁৱৰ উন্নয়নৰ কাৰণে অহা পইচা বিৰোধী দলৰ এমএলএ থকাৰ কাৰণে কোকৰাঝাৰৰ পৰা কোনোবা ইএম কোনোবা চিএ ইচ্ছামতো ব্যৱহাৰ কৰিব পৰা নাছিল এইটো ধৰা হৈছিল দ্বিতীয়টো হ'ল বিটিচিৰ এছেম্বলি আছে বাজেট সেশন বহা হয় কেতিয়াবা বাজেট সেশন নোহোৱাকৈও দুবাৰমান সেশন বহা হয় কি হৈছিলে আগত এটা বাজেট সেশন 45 মিনিট বহিছিল এটা এছেম্বলি সেশন 45 মিনিট বহিছিল
তাত আৱাজ উত্থাপন কৰাৰ অধিকাৰ নাছিল কাৰো কোনো এমচিএলএ নিজৰ কথা ক'ব পৰা নাছিল চিকা আৰম্ভ কৰিছে তাৰ দ্বাৰা যে দুৰ্নীতিয়ে যথেষ্ট হ্ৰাস পাবলৈ বাধ্য হ'ল হ্ৰাস হ'বলৈ বাধ্য হ'ল সেইটো পৰিৱৰ্তন হয়নে নহয় সেই পৰিৱৰ্তন আমি আনিছোঁ আজি এই যে শাসকীয় দলৰ BPF-ৰ এমচিএলএ MLA EM শিৱেও ক'বলৈ বাধ্য হৈছে আগত যিমান বছৰ আমি শাসন কৰিলোঁ তাত ধৰা মানুহ নাছিল অপজিশ্যন নাছিল এতিয়া অপজিশ্যন আহিছে সাৱধান হ'বা পইচা খৰচ কৰাটো সাৱধান হ'ব লাগিব এনেই যে এটা পইচা খৰচ কৰিব নোৱাৰিব ক'বলৈ বাধ্য হ'ল সেই পৰিৱৰ্তন আমি আনিলোঁ সেই পৰিৱৰ্তন অনাটোৱে আমাৰ মূল লক্ষ্য আছিল আৰু বহুত পৰিৱৰ্তন আনিব লাগিব পৰিৱৰ্তন বহুত ক্ষেত্ৰত আনিব লাগিব ৰাইজৰ 100 টকা আহিলে 100 টকাও ৰাইজৰ হাতত যাতে গৈ পায় 1 টকাও যাতে হেৰফেৰ নহয় তাই সুনিশ্চিত কৰিব লাগে বিধৱা পেঞ্চন বিধৱা মানুহৰ হাতত যাওক বৃদ্ধ পেঞ্চন বৃদ্ধ মানুহৰ হাততে যাওক দুখীয়া